আপোনালোকক যদি মই সোধোঁ যে পৃথিৱীৰ আটাইতকৈ ভয়ানক জীৱটোকে, আপোনালোকৰ উত্তৰ হ'ব বাঘ, সিংহ, হাতী, জিৰাফ। কিন্তু মোৰ মতে পৃথিৱীৰ আটাইতকৈ ভয়ানক জীৱটো হৈছে মানুহ। কিয় কৈছোঁ মই এনেকুৱা? কাৰণ ৰিচেণ্টলি দেহৰাদুনৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত দেখা পোৱা গৈছে ৰাতিৰ এন্ধাৰত কেইটামান হৰিণ আৰু কেইটামান বনৰীয়া গৰুৱে মানুহে কৰা আৱৰ্জনাৰ পৰা আহাৰ বিচাৰি ফুৰিছে। এই জীৱ জন্তুবিলাকে নাজানে এই প্লাষ্টিকবোৰ খোৱাৰ বাবে উপযোগী নহয়, কিন্তু আমিতো শিক্ষিত, আমি জানো। তথাপিও আমি কি কৰিছোঁ, জংঘলত এনেধৰণৰ প্লাষ্টিকবোৰ পেলাই ৰাখিছোঁ। মানুহৰ সুখ, মানুহৰ শান্তি, আমি মানুহ কেৱল মানুহৰ চিন্তাত ইমান বেছি মতলীয়া হৈ গৈছোঁ যে আমাৰ চাৰিওফালে থকা প্ৰকৃতিখনক আমি পাহৰি যাওঁ। আজি মানুহক লৈ ৰাজনীতি হয়, ধৰ্মক লৈ ৰাজনীতি হয়, ভাষাক লৈ ৰাজনীতি হয়, কিন্তু প্ৰকৃতিক লৈ ৰাজনীতি দেখা নাযায়। যাৰ ফলত আজি প্ৰতিদিনে এটাকৈ জীৱ আমাৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈ আছে। আমি আমাৰ ঘৰখন, গাঁওখন, চহৰখন প্ৰদূষিতটো কৰিছোঁ। এতিয়া আমাৰ চকু পৰিছে সেই বোবা জীৱ জন্তুবিলাকৰ ঘৰখনত, সেই জংঘলখনত, সেই নদীখনত, সেই সাগৰখনত। এতিয়া আমি সেইবোৰো প্ৰদূষিত কৰিবলৈ লৈছোঁ। আমি মানুহ বৰ বেছি দিনলৈকে এই পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰোঁ, এইটো খাটাং। কথাত আছে নহয়, 100 গৰু মাৰিলে বাঘৰো মৰণ।